নমস্কাৰ ভিউৱাৰ্ছ, মোৰ নতুন ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান মই উপস্থিত আছোঁ দীঘলী পুখুৰীৰ পাৰত আৰু দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত হৈ আছে ভোগালী মেলা। বলক মই আপোনালোকক ভোগালী মেলাৰ দৃশ্যবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। গুৱাহাটী মহানগৰীৰ মাজত অনুষ্ঠিত হোৱা এই প্ৰাক ভোগালী মেলাবিলাকে মহানগৰীৰ মানুহবিলাকক বহুত সকাহ দিয়ে। বিভিন্ন স্বেচ্ছাসেৱী সংগঠনবিলাকে বিক্ৰীৰ বাবে লৈ আহে পিঠা, লাড়ু, লগতে হাঁহ, কোমোৰা ইত্যাদি। বাইদেউ, হাঁহবিলাকৰ দাম কিমানকৈ? 600 টকা। এই সৰুটো 500। আৰু এয়া মাজুলীৰ মুখা, তেওঁলোকে বিক্ৰীৰ বাবে ইয়াতে ৰাখিছে। এই ভোগালী মেলাৰ লগত সংগতি ৰাখি তেওঁলোকে অনুষ্ঠিত কৰিছে এখন সাংস্কৃতিক অনুষ্ঠান। বলক এতিয়া সাংস্কৃতিক অনুষ্ঠানখন অকণমান চাই আহোঁ। পিটিবৰৰ পৰিচালনাৰে আৰু এই ভোগালী মেলাত উপস্থিত হৈছে বহুত জনপ্ৰিয় শিল্পী। এতিয়া মই দীঘলী পুখুৰীৰ পাৰত অনুষ্ঠিত হৈ থকা আন এখন ভোগালী মেলা দেখুৱাম। বলক। আপোনালোকক মই আজিৰ এই ভিডিঅ'টোত যিমানখিনি পাৰোঁ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। পুনৰ এটা ভিডিঅ'ৰে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।